হাই গাইজ, আপোনালোক ভালে আছেনে? খবৰ বাৰু ঠিকেই। অলপ আগতে এটা নিউজ পালোঁ। অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস আমাৰ মাজত নাই। খবৰটো শুনি বহুতেই বেয়া লাগিলে। তেওঁৰ জন্ম 23 নৱেম্বৰ গুৱাহাটী মিৰ্জাত হৈছিলে। তেওঁৰ ঘৰত আছিলে মা, দেউতা, দাদা, বৌ, ভতিজা বা বিয়া হৈছিলে। তেওঁ স্কুলিং কৰিছিলে পলাশবাৰী বইজ হাই স্কুল। তেওঁ HS কমপ্লিট কৰিলে পলাশবাৰী হায়াৰ ছেকেণ্ডাৰীৰ পৰা, আৰু তেওঁ গ্ৰেজুৱেশ্যন কৰিলে TK কলেজৰ পৰা আৰু মাষ্টাৰ ডিগ্ৰী কৰিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। তেওঁ সৰুৰে পৰা ডান্স কৰি ভাল পাইছিলে, ডান্সৰ প্ৰতি ৰাপ আছিলে। তেওঁ ইণ্ডিয়াজ গট টেলেণ্ট, DIT, লিটিল চেম্পিয়ন এইবোৰতো তেওঁ পাৰ্টিচিপেট কৰিছিলে। তেওঁ ইমান ডান্স কৰি ভাল পাইছিলে। তেওঁ ডান্স কৰাতে তেওঁৰ ফ্ৰেণ্ডছবোৰে তেওঁক বহুত ছাপোৰ্ট কৰিছিলে, আৰু তেওঁৰ ফটোজবোৰ বহুত ধুনীয়া হৈছিলে। যেতিয়া ফটোজবোৰ আপলোড কৰিছিলে FB, আৰু তেতিয়া তেওঁৰ ফ্ৰেণ্ডছবোৰে কৈছিলে যে তেওঁ এক্টিং লাইনত যাব পাৰে। তেওঁ এক্টিং কেৰিয়াৰত তেওঁ চকু দিব পাৰে। তেওঁ সেইটো কথা লৈ তেওঁ এক্টিঙো কৰিছিলে। তেওঁ ফাৰ্ষ্ট ভিডিঅ' বনালে, মিউজিক ভিডিঅ' 2012 বনালে। সেইটোত সেইটো কৰি তেওঁ বহুত ভালেই লাগিলে ভিডিঅ'টো কৰি। তেওঁ ফাৰ্ষ্ট কেমেৰা সন্মুখত আহিলে 2012। তাৰপিছত তেওঁ এক্টিং লাইনত কেৰিয়াৰ ষ্টাৰ্ট হ'ল। তেওঁ লাহে লাহে মিউজিক ভিডিঅ', মিউজিক এলবাম এইবোৰ বনাবলৈ ষ্টাৰ্ট কৰিলে। তেওঁ ভিডিঅ' চং কৰিছিলে। সেইবোৰৰ ভিতৰত চেল্ফি লাৰেৰে অতিকৈ ফেমাছ হৈছিলে অসমত। এইটো মোৰো বাৰু ফেভৰেট আছিলে, চেল্ফি লাৰেৰে। তৰাদৈ, নাহৰ আৰু কৃষ্ণমণি চুতীয়াৰ ৰাং ঢালি এইবোৰ চঙতো তেওঁ ডেন্স পৰিৱেশন কৰিছিলে। এইবোৰ ভিডিঅ'ত তেওঁ বহুতেই ফেমাছ হৈ পৰিছিলে অসমৰ ভিতৰত এজন নাম থকা, অসমৰ ভিতৰত জনপ্ৰিয়তা বহুতেই অৰ্জন কৰিলে। ইমান কম বয়সত তেওঁ বহুত জনপ্ৰিয়তা অৰ্জন কৰিলে। তেওঁ সকলোৱে বহুত ভাল পাইছিলে। তেওঁৰ এক্টিং চাই খুবেই আনন্দ হৈছিলে। তেওঁ বহুত ভাল ডান্স কৰিছিলে। তেওঁ সকলোৱে চাই সেইটো ডান্স কৰিবলৈ মন গৈছিলে। তেওঁ অসমীয়া চেনেলত তেওঁ ধাৰাবাহিকো কৰিছিলে, মেঘা চিৰিয়েলছ কৰিছিলে, বিধাতা আৰু বহুত কিছু কৰিছিলে, বহুত চিৰিয়েলছ কৰিছিলে। তেওঁ যদি আৰু আমাৰ মাজত থাকিলে হয় ন, তেওঁৰ পৰা বহুত কিছু আমি শিকিবলৈ পালোঁ হয়, বা নতুন কিছুমান কথা, ডান্স এইবোৰ শিকিবলৈ পালোঁ হয়। কিন্তু ভগৱানে হয়তো তেওঁক ইমান কম বয়সতে ইমানখিনি দি আমাৰ মাজত, ভগৱানে তেওঁক বহুত সোনকালে আমাৰ মাজৰ পৰা লৈ গ'ল। ইমানখিনি জনপ্ৰিয় হোৱাৰ পিছত তেওঁক আমাৰ মাজৰ পৰা লৈ গ'ল। সেইটো বহুত বেয়া লাগিছে আজি। তেওঁ জব কৰিছিলে, প্ৰাগ নিউজ, আসাম টক শ্ব'ত এইবোৰত তেওঁ জব কৰিছিলে। তেওঁৰ সহযোগী যোৰ লগত কাম কৰিছিলে, সেইবোৰে তেওঁক বহুত হেল্প কৰিছিলে। তেওঁ দিনত ডিউটি মিলাই লৈছিলে। কিছুমানে যেতিয়া এক্টিং কৰিবলৈ শ্বুটিং থাকে তেতিয়া যায়, দিনত যায়, ৰাতি হ'লে কিছুমানে নিজৰ ডিউটি কৰে। তেওঁ 5 years তেওঁ শ্বৰ্টছ ফিল্মো কৰিছিলে, দ্য কেক, ফ্ৰী কাশ্যপৰ লগত। তেওঁ বহুত ফেমাছ হৈছিলে। তেওঁ
নেদেখা বেমাৰ এটা হ'ল কেঞ্চাৰ। সেইটোৰ লগত আজি তেওঁ মৃত্যুমুখত হাৰ মানিলে। তেওঁ চেন্নাই চিকিৎসাধীন অৱস্থাত আজি মৃত্যুবৰণ কৰিলে চেন্নাইত। তেওঁৰ মৃত্যুৰ সময়ত মা দেউতা দাদা ভতিজা বা সকলোকে এৰি থৈ গ'ল আৰু অসমৰ ৰাইজৰ পৰা বহু দূৰলৈকে গুচি গ'ল। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত এটি প্ৰাৰ্থনা কৰিছোঁ। তেওঁ য'তে নাথাকক সদায় শান্তিত থাকক, সেইটোৱে কামনা কৰিছোঁ।